বৈতামাৰী ৰাজচক্ৰ কাৰ্যালয়ত দুৰ্নীতিৰ মুকলি বজাৰ। বৈতামাৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত চলি আছে সীমাহীন দুৰ্নীতি, দালাল তথা দুৰ্নীতিৰ মুকলি বজাৰ। কাৰ্যালয়টোৰ হেড ক্লাৰ্ক কহিনুৰ দাসে অবৈধভাৱে পাত্ৰা বনাই দিয়াৰ নামত দালাল এজনৰ পৰা ঘোচ লৈ থকাৰ দৃশ্য বন্দী হৈছে গোপন কেমেৰাত। পূৰ্বতে আমিনুল খান নামৰ এজন লাট মণ্ডলক প্ৰশাসনে জালিয়াতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বিত কৰিছিল। এয়াই নেকি স্বচ্ছ আৰু নিকা প্ৰশাসন? এয়াই নেকি সৰ্বানন্দ সোণোৱালৰ শূন্য সহনশীলতাৰ নীতি? যোৱা অক্টোবৰ ৩১ তাৰিখে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বঙাইগাঁও জিলা সমিতিয়ে অভয়াপুৰী কলা পৰিষদত সংবাদমেল অনুষ্ঠিত কৰি বৈতামাৰী ৰাজচক্ৰৰ লাট মণ্ডলসকলকে আবণ্টন নোহোৱাকৈ অবৈধভাৱে মাটিৰ পট্টা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰা দেখা গৈছিল। তৎসত্ত্বেও কিন্তু বৈতামাৰী ৰাজচক্ৰ বিষয়া কাৰ্যালয়ত জালিয়াতি আৰু ঘুষখোৰ নকমিল, বৰঞ্চেন বৃদ্ধিহে পাইছে। তাৰে এক উদাহৰণ আজি গোপন কেমেৰাৰ দৃশ্যটি। কহিনুৰ দাস নামৰ বিষয়াগৰাকীয়ে আদম আলী নামৰ লোকজনৰ পৰা উৎসুক লৈছিল। ইতিমধ্যে ঘটনা সংক্ৰান্ত স্থানীয় ৰাইজে কহিনুৰ দাসক নিলম্বন কৰা আৰু উৎকোচ কৰাৰ ব্যক্তিগত তদন্তৰ আওতালৈ অনাৰ বাবে দাবী জনোৱা হৈছে।